নমস্কাৰ ডক্টৰ ৰেইনিজ হেলদি ৱেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকলৈ লৈ আহিছো আৰু সেইটো হৈছে আমি প্ৰাকৃতিক উপায়েৰে তেজৰ শোধন কেনেকৈ কৰিব পাৰো। এই বিষয়টো মই অনাৰ এটাই উদ্দেশ্য আৰু সেইটো হৈছে যে আজিকালি আমাৰ বেছিভাগ মানুহৰে স্কিনৰ কিবা সমস্যা হৈ থাকে, যেনে কেতিয়াবা হয়তো এলাৰ্জি হয়, বহুতৰে হালমনৰ সমস্যা থাকে, কিছুমানৰ স্কিনখনত গুটি ওলাই, স্কিনখন ড্ৰাই হৈ পৰে বা বহুতৰে খৰখজুতিৰ দৰে কিছুমান আমনিদায়ক সমস্যাও থাকে। এই ক্ষেত্ৰত আমি তেজৰ শোধন কৰা কিছুমান খাদ্য বা বনৌষধি যদি সেৱন কৰোঁ তেতিয়া আমি যথেষ্টখিনি উপকৃত হওঁ। ঠিক তেনেদৰে বহুতো মানুহৰে সঘনাই কাহ চৰ্দি এনেকুৱা বেমাৰবিলাকো হৈ থাকে, তেনেকুৱা ক্ষেত্ৰতো আমি তেজৰ শোধন কৰা কিছুমান খাদ্য বা বনৌষধি সেৱন কৰিলে যথেষ্ট উপকৃত হওঁ। আপোনালোকে হয়তো আয়ুৰ্বেদিক পঞ্চকৰ্ম থেৰাপিৰ নাম শুনা পাইছে। এইটো হৈছে শৰীৰ শোধন চিকিৎসা, অৰ্থাৎ আমাৰ দেহত থকা অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছবোৰ যিটো পদ্ধতিৰ সহায়ত উলিয়াই দিয়া হয় তাক কোৱা হয় শৰীৰ শোধন চিকিৎসা। তেনেকৈ আমি খাই থকা কিছুমান সাধাৰণ খাদ্য আৰু বনৌষধিয়ে প্ৰাকৃতিকভাৱে আমাৰ শৰীৰটো শোধন কৰি ৰাখে, আমাৰ লিভাৰ কিডনিক পৰিষ্কাৰ কৰি ৰাখে আৰু তেজো পৰিষ্কাৰ কৰি ৰাখে। তেনেকুৱা কিছুমান খাদ্যৰ কথা বা বনৌষধিৰ কথা আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম। কিন্তু প্ৰথমতে জানো আহক তেজৰ কাম কি আৰু আমাৰ দেহটো শোধন কৰি ৰখা এনেকুৱা অৰ্গেন বা অংগসমূহ কি আছে। তেজ হৈছে এনেকুৱা এটা মাধ্যম যিটো মাধ্যমে আমাৰ সকলোবিলাক অংগৰ সকলোবিলাক কোষলৈকে অক্সিজেন আৰু পুষ্টিৰ যোগান ধৰে। তেজত থকা WBC বা শ্বেতৰক্ত কণিকাই আমাৰ দেহক বিভিন্ন ধৰণৰ বীজাণুৰ সংক্ৰমণৰ পৰা বচাই ৰাখে, অৰ্থাৎ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰটো শক্তিশালী কৰি ৰখাৰ দায়িত্ব হৈছে তেজৰ। তদুপৰি আমাৰ দেহৰ কিছুমান নিৰ্দিষ্ট স্থানত কিছুমান বিশেষ ধৰণৰ হৰমনৰ উৎপাদন হয়। এই হৰমনসমূহ এঠাইৰ পৰা আন ঠাইলৈ নিয়া কামটো কৰে তেজে। তদুপৰি প্ৰতিটো কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড বা অন্য কিছুমান অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছবিলাক হাওঁফাওঁ, লিভাৰ আৰু কিডনীলৈ তেজে কঢ়িয়াই লৈ যায়, যাতে এই অৰ্গেনসমূহে বা অংগসমূহে আমাৰ দেহৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থসমূহ উলিয়াই দি শৰীৰটো শোধন কৰিব পাৰে। প্ৰাকৃতিকভাৱে আমাৰ হাওঁফাওঁ, লিভাৰ আৰু কিডনী এই অংগসমূহে আমাৰ দেহৰ পৰা টক্সিনছবিলাক উলিয়াই দি আমাৰ দেহটো শোধন কৰি ৰাখে আৰু তেজৰো শোধন কৰি ৰাখে। যেনে হাওঁফাওঁৱে কাৰ্বন ডাই অক্সাইড দেহৰ পৰা উলিয়াই দিয়ে, আমাৰ কিডনীয়ে ইউৰিয়া, ইউৰিক এচিড, ক্ৰিয়েটিনিন এনেকুৱা বস্তুবিলাক আমাৰ দেহৰ পৰা উলিয়াই দি শৰীৰটো শোধন কৰি ৰাখে আৰু তেজৰো শোধন কৰি ৰাখে। তেনেকৈ লিভাৰেও বিভিন্ন ধৰণৰ টক্সিনছবিলাক দেহৰ পৰা উলিয়াই দিয়ে, শৰীৰটো শোধন কৰি ৰাখে আৰু তেজৰো শোধন কৰি ৰাখে। এইটো এটা নেচাৰেল প্ৰচেছ, অৰ্থাৎ স্বাভাৱিক প্ৰক্ৰিয়া। আমি কোনো এক্সট্ৰাকৈ দৰৱ খোৱাৰ প্ৰয়োজনীয়তা নাথাকে যে আমাৰ লিভাৰ, কিডনী বা হাওঁফাওঁৱে এক্সট্ৰাকৈ কাম কৰিব আৰু আমাৰ শৰীৰটো শোধন কৰি ৰাখিব। কিন্তু আজিকালি আমাৰ লাইফষ্টাইল চেঞ্জ হৈছে, আমাৰ খাদ্যাভ্যাসো সলনি হৈছে, তদুপৰি পলিউশ্যনো বহুত বাঢ়িবলৈ ধৰিছে, ষ্ট্ৰেছ বাঢ়িবলৈ ধৰিছে আৰু আমি খাই থকা কিছুমান খাদ্যবিলাকত কিছুমান ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে বা এনেকুৱা ৰাসায়নিক পদাৰ্থসমূহে আমাৰ শৰীৰত কিছুমান টক্সিনছৰ বোজাৰ সৃষ্টি কৰিবলৈ ধৰিছে, যাৰ বাবে লিভাৰ, কিডনী, হাওঁফাওঁত এনেকুৱা টক্সিনছৰ বোজা আহিছে বা আমাৰ তেজতো টক্সিনছৰ বোজা আহিবলৈ ধৰিছে। গতিকে এই অংগসমূহে ভালদৰে কাম কাজ কৰি থাকিবলৈ হ'লে আমাৰ শৰীৰটো আমি মাজে সময়ে শোধন কৰি থাকিব লাগে, তেজৰ শোধন কৰি থাকিব লাগে। তেতিয়া আমাৰ স্বাস্থ্য ভালে থাকে আৰু বহুত বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। গতিকে এতিয়া জানোচোন আহক তেজৰ শোধন কৰিলে আমাৰ কি লাভ হয়। প্ৰাকৃতিক উপায়েৰে তেজৰ শোধন কৰিলে ছালৰ সমস্যা লাহে লাহে দূৰ হয়, এলাৰ্জিৰ সমস্যা দূৰ হয় আৰু আমাৰ দেহৰ প্ৰতিটো অংগ বা প্ৰতিটো কোষেই ভালদৰে অক্সিজেন ছাপ্লাই পায়, আমাৰ দেহৰ হৰমনৰ ভাৰসাম্যসমূহ ৰক্ষা হয় আৰু আমাৰ দেহৰ প্ৰতিটো অংগ বা প্ৰতিটো কোষেই ভালদৰে কাম কাজ কৰিব পৰা হয়। লিভাৰ, কিডনী, হাৰ্ট, লাংছ এই অংগসমূহে ভালদৰে কাম কাজ কৰিব পৰা হয় আৰু আমি স্বাস্থ্যৱান হৈ থকাত এইটোৱে আমাক যথেষ্টখিনি সহায় কৰে। প্ৰাকৃতিক উপায়েৰে তেজৰ শোধন কৰা আটাইতকৈ সহজ উপায়টো হৈছে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰাটো। এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক 2 লিটাৰ 3 লিটাৰকৈ পানী সেৱন কৰিব লাগে আৰু ৰাতিপুৱা পানী খোৱাৰ অভ্যাসটো আটাইতকৈ ভাল হয়। ইয়াৰ উপৰিও দৈনিক আমি তেনেকৈ যদি পানী খাই থাকোঁ তেন্তে আমাৰ লিভাৰ, কিডনী পৰিষ্কাৰ হৈ থাকে আৰু তেজো পৰিষ্কাৰ হৈ থাকে। প্ৰাকৃতিকভাৱে তেজৰ শোধন কৰাত সহায় কৰে হালধিয়ে। হালধিৰ বীজাণুনাশক গুণ আছে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্টে তেজৰ পৰা বিভিন্ন ধৰণৰ অশুদ্ধি দূৰ কৰে। ইয়াৰ বাবে আপোনালোকে পিয়ৰ হালধিৰ গুড়ি আধা চামুচ লওক আৰু এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত 15-20 দিনমান খাই চাব পাৰে। তাৰপিছত অলপ দিন গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰে। যিসকলক গাখীৰে মানে তেওঁলোকে একাপ কুহুমীয়া গাখীৰৰ লগত এচামুচ কেঁচা হালধিৰ ৰস মিহলাই বা আধা চামুচ গুড়ি হালধি মিহলাই ৰাতিপুৱা খালী পেটত খালেও তেওঁলোক উপকৃত হ'ব।
মহানিমৰ পাত তুলসী আৰু পদিনা এই তিনিটায়ো প্ৰাকৃতিক উপায়েৰে তেজৰ শোধন কৰাত সহায় কৰে আপোনালোকে ৰাতিপুৱা খালী পেটত 2 খিলা বা 3 খিলা তুলসী পাত ডেইলি যদি কিছুদিন খায় তেন্তে আপোনালোক নিশ্চয় উপকৃত হ'ব মাজে সময়ে আপোনালোকে তুলসীৰ চাহো বনাই খাব পাৰে আৰু পদিনা আপোনালোকে ডেইলি চাটনি হিচাপে খাব পাৰে আৰু পদিনাৰ চাহো আপোনালোকে ৰেগুলাৰ সেৱন কৰিব পাৰে পদিনাৰ চাহে কিন্তু কিডনি পৰিষ্কাৰ কৰে লিভাৰ পৰিষ্কাৰ কৰে তেজ পৰিষ্কাৰ কৰে আৰু বহুতো বেমাৰৰ পৰা আমাক বচাইও ৰাখে ঠিক তেনেদৰে আপোনালোকে নিমপাতো মাজে সময়ে খালী পেটত খাব পাৰে কিন্তু নিমপাত সদায় নেখাব কাৰণ নিমপাতৰ কেতিয়াবা সাইড ইফেক্ট অকমান থাকিব পাৰে সেয়ে আপোনালোকে 10 দিন বা 15 দিনৰ মূৰত 2 এখিলা নিমপাত খালী পেটত চুবাই খাব পাৰে ইও আপোনালোকৰ তেজৰ শোধন কৰাত নিশ্চয় সহায় কৰিব প্ৰাকৃতিকভাৱে তেজৰ শোধন কৰে খাৰ আৰু তিতাই মাজে সময়ে যদি আমি কলাখাৰ দিয়া ব্যঞ্জন খাই থাকো তেন্তে স্বাভাৱিকভাৱে আমাৰ তেজৰ শোধন হৈ থাকে আৰু ছালৰ সমস্যা এলাৰ্জিৰ সমস্যাৰ পৰা আমি বাচিও থাকিব পাৰো তেনেকৈ তিতা কেৰেলা তিতা ভেকুৰি বা বেতগাজ এনেকুৱা কিছুমান তিতা খাদ্য যদি আমি মাজে সময়ে খাই থাকো তেন্তে তেজৰ শোধন হৈ থাকে আৰু এইবিলাকৰ বীজাণুনাশক গুণ থাকে গতিকে আমাৰ স্কিনৰ সমস্যাত আমি ভাল ফলাফল লাভ কৰো আৰু এলাৰ্জিৰ সমস্যা সহজতে নহয় গতিকে এনেকুৱা কিছুমান খাদ্য খাই থাকিলে নেচাৰেলি আমাৰ ব্লাড পিউৰিফিকেশ্যন হৈ থাকে আৰু আমি বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো ঘৰতে প্ৰস্তুত কৰা কিছুমান বনৌষধি চাহেও প্ৰাকৃতিকভাৱে তেজৰ শোধন কৰাত সহায় কৰে যেনে ৰঙা জবা ফুলৰ পৰা প্ৰস্তুত কৰা চাহ আৰু আদা ডালচেনি তুলসী দি বনোৱা বনৌষধি চাহেও প্ৰাকৃতিকভাৱে তেজৰ শোধন কৰে আৰু আপোনালোকে ৰেগুলাৰলি যদি গ্ৰীণ টি খায় তেন্তে ইও আপোনালোকৰ তেজৰ শোধন কৰাত সহায় কৰিব আৰু এইবিলাক চাহে আপোনালোকৰ স্কিনৰ সমস্যা বা এলাৰ্জিৰ সমস্যা বা এনেকুৱা কিছুমান সমস্যাত যথেষ্টখিনি সুফল দিব গাজৰ তিয়হ বিট ব্ৰকলি এনেকুৱা ধৰণৰ পাচলিবিলাকেও নেচাৰেলি তেজৰ শোধন কৰাত সহায় কৰে নেমু আৰু থেকেৰা চৰ্বতো তেজৰ শোধন কৰাত বহুত উপকাৰী হয় আৰু আমাৰ অসমৰ কিছুমান থলুৱা বন শাক আছে যেনে টেঙামৰা মধুসোলেং চুকা শাক এনেকুৱা কিছুমান টেঙা শাকে আমাৰ তেজৰ শোধন কৰে বা তেজ পৰিষ্কাৰ কৰে আৰু স্কিনৰ সমস্যাবিলাকত এনেকুৱা শাকবিলাক বহুত উপকাৰী হয় দুবিধ প্ৰাকৃতিক মিঠাইও নেচাৰেলি আমাৰ তেজৰ শোধন কৰাত সহায় কৰে আৰু সেই দুটা হৈছে মৌজোল আৰু কুঁহিয়াৰ ৰসৰ পৰা প্ৰস্তুত কৰা পিয়ৰ গুড় এই দুটা বস্তুৱে তেজৰ শোধন কৰে লিভাৰ কিডনি আৰু হাওঁফাওঁকো পৰিষ্কাৰ কৰি ৰাখে আৰু স্কিনৰ এলাৰ্জি ছালৰ সমস্যা বা হাওঁফাওঁৰ কিছুমান ৰোগতো এই দুটাই যথেষ্টখিনি সুফল দিয়ে আপোনালোকে ইয়াৰ উপৰিও এল'ভেৰা জুচ ত্ৰিফলা আমলা বা কিছুমান এনেকুৱা আয়ুৰ্বেদিক বনৌষধি খাব পাৰে যেনে মঞ্জিষ্ঠা এনেকুৱা বস্তুবিলাকে আপোনালোকৰ তেজৰ শোধন কৰাত সহায় কৰিব অৱশ্যে আপোনালোকে এনেকুৱা আয়ুৰ্বেদিক ঔষধিসমূহ খাওঁতে এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে বেছি উপকৃত হ'ব আজিৰ ভিডিঅ'টোত মই আপোনালোকক তেজৰ শোধন কৰা কিছুমান খাদ্যৰ কথা জনাবলৈ চেষ্টা কৰিলোঁ কিছুমান বনৌষধিৰ কথা জনালোঁ আপোনালোকে যদি আজিৰ ভিডিঅ'টো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যাতে আহিব লগা ভিডিঅ'সমূহ চাব পাৰে ষ্টে হেল্ডি ষ্টে হেপ্পী